বন্ধু-বান্ধৱীসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুমিজ এণ্টাৰটেইনমেণ্ট চেনেললৈ। মই আপোনালোকক ক'ব বিচাৰিছোঁ জনছন বেবী পাউডাৰৰ বিষয়ে। এই পাউডাৰ সকলোৱে ইউজ কৰে, সাধাৰণতে সৰু ল'ৰা-ছোৱালীবিলাকে। কিন্তু আপোনালোকে জানেনে এই জনছন বেবী পাউডাৰত বিষাক্ত দ্ৰব্য পোৱা গৈছে বুলি? এই বিষাক্ত দ্ৰব্যবিধ আমেৰিকাই ধৰা পেলাইছে। আমেৰিকাৰ ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেশ্যনে ধৰা পেলাইছে বুলি গম পোৱা গৈছে আৰু সেইকাৰণে গ্ৰাহকৰ পৰা 33,000 বেবী পাউডাৰ ঘূৰাই লৈছে আৰু এই কোম্পানীটোৰ ওপৰত 15,000ৰো অধিক আইনী গোচৰ আছে বুলি জানিব পৰা গৈছে। এই জনছন বেবী পাউডাৰত এছবেষ্টছ নামৰ ৰাসায়নিক দ্ৰব্যবিধৰ ধৰা পেলাইছে আৰু তাৰ ফলত বহুতো শিশুৰে কেঞ্চাৰ আৰু পেটত টিউমাৰ হোৱা বুলি জানিব পৰা গৈছে। পৰাপক্ষত আপোনালোকে শিশুক জনছনৰ কোনো প্ৰডাক্ট ব্যৱহাৰ নকৰিব, হিমালয়া ব্যৱহাৰ কৰিব। হিমালয়াটো আয়ুৰ্বেদিক কোম্পানী হয় আৰু এইটো বহুত ভাল হয়। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। আৰু কিবা কথা জানিব ইচ্ছা কৰিলে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।